Welcome back to my YouTube channel Hubos Vlog 2 এতিয়া আমি গৈ যাম তেল ভৰাবলৈ গাড়ী তেল ভৰাবলৈ তো তেল ডিপুত কিমান ভিৰ হয় চামগে তো বলক আমি ভিডিওটো আৰম্ভ কৰো বহুতে গাড়ী চলাব নাজানে তো মই আজি দেখুৱাই দিম কেনেকৈ কোনডাল কি তো ট্ৰেক্টৰৰ বিষয়ে দেখুৱাম তো চাওক তো ফাৰ্ষ্ট আপোনালোকে এই চাবিটো ইয়াত সোমোৱাই দিব সোমোৱাই দিবলৈ ইয়াক এনেকৈ দিয়াৰ পিছত এইটো অন হ'ব তো তাৰপিছত এইটো এনেকৈ ঘূৰাই দিলে ষ্টাৰ্ট হ'ব ষ্টাৰ্ট দিয়াৰ পিছত আপোনালোকে গিয়াৰটো এইডাল এইটো ব্ৰেক গিয়াৰ হয় তাৰপিছত এইটো 1 নম্বৰ এনেকৈ পিছলৈ নিলে 1 নম্বৰ 2 এইফালে নিলে 3 এতিয়া লগা নাই বাৰু এইফালে 4 নম্বৰ অ'কে এইটো 3 তো এইকেইডালৰ কাম হ'ল এইডালে উঠোৱা এইখন লোটাখন উঠোৱা আৰু এইডালে সেইডাল উঠোৱা মানে এইখন টেলাৰখন আৰু এইটো যেতিয়া এনেকৈ লৈ পেলাই পিছলৈ দি দিয়া যায় এইখন মানে কি চকুকেইটা ঘূৰিবলৈ আৰু এইডাল ক্লাছ এইফালৰডাল ক্লাছ এই দুডাল ব্ৰেক হয় আৰু এইডাল এক্সিলেটৰ ওপৰতো আছে এইডাল আৰু এইটো হ'ল মানে চিধাকৈ যোন দুটা ইণ্ডিকেটৰ সেইটো দুটা তই দেখুৱাই দিছোঁ আৰু চাবিটো লগাই দিম বাৰু এইটো হ'ল এই চাইডৰ ইণ্ডিকেটৰ এইটো এইফালে আৰু এইটো হ'ল ব্ৰেক লাইট ব্ৰেক মানে এই লাইটটো এইটো দুটা লাগি আছে ন আৰু এইটো হ'ল ফ্ৰণ্টৰ লাইটটো এইটো তাৰপিছত ই আকৌ এবাৰ দিলে ই আগলৈ জ্বলি যায়গৈ আৰু এবাৰ দিলে পূৰা জ্বলি যায় আৰু এইটো হৰণ কি এইটো হৰণ এইকেইটা বস্তু থাকে মানুহে ভাবে ট্ৰেক্টৰ বহুত টান চলাবলৈ তো ইমান টান নহয় সহজে ময়ো শিকিলোঁ আৰু এটা বস্তু আছে সেইটো দেখুৱাই দিছোঁ বাৰু যদি এইটো পথাৰত চলাবলগীয়া হ'ল তেতিয়া আপোনালোকে এইটো প্ৰথমে এনেকৈ থাকিব তলৰ পৰা তললৈ দি ল'ব লাগিব তেতিয়া মানে পূৰা গাড়ীখন লাহে লাহে যায় অলপ আমি অকল তেল ভৰাবলৈ যোৱা নাই তাত মানে কি পানী হৈছে মানে তেল ডিপু সেইটো চাইডত পানী হৈছে তো সেই পানী চাবলৈ দেখুৱাম আপোনালোকক তো ভিডিঅ'টো চাই থাকক লাষ্টলৈকে স্কিপ নকৰাকৈ তো এতিয়া গাড়ীখন ষ্টাৰ্ট দি লওঁ তো বলক আমি অনলি তেল ভৰাবলৈ যোৱা নাই মানে সেইফালে চাইডত বানপানী আছে তো বানপানী চাবলৈ যাম তো বলক ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক ৰাস্তাত গৈবিলাক চাম কেনেকৈ দি থৈ বা ময়ো গৈ কেতিয়াবা কেনেকৈ দি থৈনো বা প্ৰথমতে ভগৱানক সেৱা কৰি লওঁ যেন সুখত মংগল হয় আজি দিনটো যাত্ৰা তো বলক সৰু যোৱাবাৰ দুটামান টান চাব হা এইখন ধুনীয়া ধুনীয়া যোৱাবাৰ দুটা আছে পূৰা টানি এইখন মানে ভয় লাগে অলপমান যাবলৈ চাওক যোৱাবাৰ দিয়ে আৰু সৰু সুৰা যোৱাবাৰ এইটো এটা আছে আগত এই আৰু এটা আছে এতিয়া আগলৈ আৰু এটা আছে আমাৰ মানে এইখিনিতে বেছি টানি বহুত টানি আছে মানে এইখিনি তো বলক আৰু ব্ৰইলাৰ ফাৰ্ম আমাৰ ইয়াত বহুত আছে চাওক বহুত ব্ৰইলাৰ ফাৰ্ম আছে আগলৈ ক'ৰবাত দেখি সেইফালে এইটো ৰাস্তাটোৰ ফালেও আছে সেইটোলৈ সোমালে তোমালোকে ইয়াত দেখা পায় ব্ৰইলাৰ ফাৰ্ম অকণমান আছে যোনসকলে টিভি চাই আছে গম পাইছে এইটো 5 নম্বৰ পৰ্যায়ৰ লকডাউনত কিমান পৰিৱৰ্তন আহিছে তো মানে কি শ্বপিং মল সকলো এনেকুৱা ধৰণৰ দোকান বজাৰ খুলি দিছে তো মানে কৰোণা ভাইৰাছ এনেকৈ এদিন নাইকিয়া হৈ নাযায় বাৰু মানে কি ভেকচিন ওলাই যাব আৰু ভেকচিন ওলোৱাৰ পিছত মানে কি অলপ ভাল হ'ব কিন্তু আগৰ পৰ্যায়লৈ যাবলৈ মানে আগতে যেনেকৈ আমি ঘূৰি গৈছিলোঁ এনেকুৱা হ'বলৈ এতিয়া বহুত দিন আছে আৰু আপোনালোকে ঘৰতে থাকক সুস্থ হৈ থাকক তো সেয়াই আৰু বলক প্ৰথমে গাড়ীখন চাই লওঁ যদি গাড়ী আহিছে নেকি আৰু আপোনালোকে তেল আনিব গ'লে সদায় কি কৰিব মাস্কখন লৈ যাব নহ'লে মাস্ক নিনিলে আপোনালোকক তেল নিদিয়ে কেতিয়াও
আগতে কি আছিলে বাইকত যদি আপোনালোকে হেলমেট নিপিন্ধে বা যদি কাৰত আপোনালোকে চিট বেল্ট লগাই নলয় তেতিয়া তেল নিদিয়ে। তো আজিকালি এইটো নতুন নিয়ম কাৰণ মানে কৰোণাৰ কাৰণে এইটো কৰিছে ন, ভালেই হৈছে। তেতিয়াহে মানুহে এইটো ইউজ কৰিব নহ'লে মানে কি মই ৰাস্তাত বহুত মানুহকে দেখোঁ কি মানে মাস্ক চাস্ক নিপিন্ধাকৈ ঘূৰি ফুৰে। মানে কি মানে তেওঁলোকে মানে কি কৰোণা ভাইৰাছৰ মানে একো গুৰুত্বই নাই কিছুমান মানুহে, কিন্তু কিছুমান মানুহে পিন্ধে। কিন্তু বহুত মানুহকে দেখিছোঁ মই মাস্ক চাস্ক পিন্ধি নুঘূৰি মানে কি এনেই খালী ঘূৰি ফুৰে। তো এতিয়া কৰোণা আক্ৰান্ত ৰোগী সংখ্যা দিনক দিনে বাঢ়ি গৈ আছে, গম পাইছে অসমত। তো তেওঁ মাস্কখন পিন্ধিব লাগে, কাৰণ মাস্কখনে চেফটি ন, নিজেও বচাওক, নিজৰ ঘৰখনকো বচাওক, আমাৰ দেশখনকো বচাওক ন। তো মাস্ক ব্যৱহাৰ কৰিব, যোনে যোনে মাস্ক ব্যৱহাৰ নকৰে। তো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি কষ্ট কৰি আছে আমাৰ কাৰণে, তো তেওঁক মোৰ চেনেলৰ পৰা থেংকছ দিছোঁ। মানে কি তেওঁ যদি আমাৰ অসমৰ কাৰণে যদি এনেকুৱা মানে কি তেওঁৰ কাৰণে আমি মানে বহুত ছেফ হৈ আছোঁ। মানে কি তেওঁ যদি এনেকুৱা যদি মানে কি তেওঁ যদি এনেকৈ কোৱাৰেণ্টাইন ব্যৱস্থা নকৰিলেহেঁতেন, মানে কি আমাৰ অসমত ৰোগীৰ সংখ্যা কৰোণা আক্ৰান্ত বহুত বৃদ্ধি পালেহেঁতেন। তো মানে কি আৰু আপোনালোক সকলোৱে সামাজিক দূৰত্ব বজাই ৰাখিব। তো ব'লক আৰু অলপমান গ'লে পাম তেল ডিপুটো নোপোৱা আগৰপৰাই মানে পানী পূৰা পানী। তো ব'লক বহুত পানী হৈছে, মানে কি চাই থাকক। এয়া চাওক না, বানপানী মানে কি বহুত খেতি বাতি নষ্ট হৈ গৈছে। ইয়াত পূৰা হাজাৰ বিঘা মাটি পূৰা এনেই গৈছে। ইটো ছাইডেও আছে, তো ইটো ছাইডে আমি অহা নাই, এইটো ফ'ৰলেণ্ডৰ ৰাস্তা হয় ন। তো এইটো ছাইডে চাওক, তো যদি পাওঁ মই সেইটো ছাইডে দেখুৱাম বাৰু। তো চাওক না, সেইদিনাখন যে মই কৈছিলোঁ ইয়াত বানপানী বহুত পানী আছে, মানে কি চব খেতি পথাৰ চব ডুবি গ'ল। তো এইটো ছাইডেও চাওক, এইটোতো আৰু বহুত পানী, এই পাহাৰলৈকে হৈছে। তো চাওক না, মানে কি অসমত মানে কি হৈছে বহুত বানপানী। এতিয়া মানে কি বানপানী মানুহ থাকিব নোৱাৰা হৈ গৈছে আৰু। তো কিছুমান মানুহে ক'ব মানে কি মই ইয়াত ফূৰ্তিত বনাইছোঁ এইটো ভিডিঅ', বানপানী দেখুৱাইছোঁ। তো মই ফূৰ্তিত বনোৱা নাই, মানে জাষ্ট দেখুৱাইছোঁ আমাৰ এইফালে কেনেকুৱা বানপানী। তো চাওক, মই একো ফূৰ্তিত বনোৱা নাই। বহুতে কমেণ্ট কৰিব তই বানপানী কৰি আছে, তই ফূৰ্তি কৰিছ। তো একো ফূৰ্তি কথা নহয়, তো দেখুৱাইছোঁ কিমান মানে বিঘা মাটি এনেই পৰি গ'ল। চাওক না, এতিয়া খেতি বাতিও কৰিব নোৱাৰে। তো এতিয়া লকডাউনৰ সময়ত মানুহ ঘৰতে এনেই সোমাই থাকিব, খেতি চেতি কৰি থাকিলেহেঁতেন ন। তো এতিয়া খেতি কৰিব ব্যৱস্থা উপায় নাই, ঘৰতে সোমাই থাকিব খেতি বানপানী। আৰু বৰষুণ আজিও চাগে বৰষুণ দিবই। এতিয়া ৰ'দ দি আছে, আবেলিলৈ কি হয় ঠিক নাই। তো এতিয়া তেল দিব পালোঁহি, তেলটো ভৰাই লওঁ। আৰু ভিডিঅ'টো মই বেছি দীঘলীয়া হ'ব আৰু আজি। তো ব'লক তেলটো ভৰাই লওঁ। তো তেল পূৰা ফুল টেংকি ভৰাই লওঁ, নহ'লে আকৌ নাইকিয়া হৈ গ'লে আকৌ আহিব লাগিব, কাৰণ দিনটোৰ কাৰণে চলাবলগীয়া ন। আৰু মানে কি মই ভিডিঅ' এইকেইদিন বেছি বনাব পৰা নাই, বহুত মানে কম বনাব পাৰিছোঁ। মানে কি মই গোটেই দিনটো বা কোনটো দিনাখন বেলাকৈ মানে কি গাড়ীৰ লগত থাকিবলগীয়া কাৰণে ঘৰত মানে দেউতাহঁত মানে কি বেলেগ কামত থাকে ন। তো এইকেইদিন বেলেগ কাম কৰি আছে। তো মই এইকেইদিন ইমান ভিডিঅ' বনাব পৰা নাই। তো কেইদিনমানৰ পিছত বনাম। তো কাম যেতিয়া শেষ হ'ব তেতিয়া মই বনাম। তো ব'লক মই কৈছিলোঁ নহয় পাছবেলা বতৰ বেয়া হ'বই। চাওক না, বৰষুণ দিবই নেকি আজিও। বহুত বেয়া হৈ আছে বতৰটো। কি হৈছে মানে বৰষুণৰ পৰা শান্তি নাইকিয়া হৈ গৈছেগৈ। তো বৰষুণ দিব লাগে, তো ইমান দিব নালাগে। মানে কি অশান্তি হৈ গৈছেগৈ মানে এইকেইদিন বৰষুণৰ পৰা ভিডিঅ' বনাব নোৱাৰি ন, ওলাই কৰি যাব নোৱাৰি। তো বৰষুণো দিব নালাগে। তো বতৰটো চোৱা নাই কেনেকুৱা ক'লা মূলা হৈ আছে, দিব আজি বৰষুণ খাটাং দিব। তো মই ভিডিঅ'টো ইয়াতে সামৰিছোঁ, বাই। লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰা নাই যদি লাইক কৰি দিব, আৰু এটা কমেণ্ট কৰিব। বহুত দিনৰ মূৰত কৈছোঁ এইটো কথা। তো বাই।